Assalamu alaikum everyone, welcome back to new lesson with Nasib once again. How are you all? I think you are all well. I'm fine here by the grace of Almighty. Now I don't want to waste time, so let's get start the class. So যিসকল বন্ধুৱে মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই, প্লিজ সাবস্ক্ৰাইব কৰক আৰু এনে ধৰণৰ নতুন নতুন ভিডিও পাই থাকিবৰ কাৰণে প্লিজ বেল আইকনটো ক্লিক কৰক। আৰু যদি আপোনালোকে এই ভিডিওৰ পৰা উপকৃত হয় তেতিয়াহলে নিশ্চয় এই তিনিটা শব্দৰে এই তিনিটা সেন্টেন্সৰে আপোনালোকে এটা কৈ সেন্টেন্স বনাই দিব কমেন্টত। সো আহক এতিয়া চাওক। নাম্বার 1 আছে আই ক্যান প্লে। ক্যান মানে পাৰা, মানে আই ক্যান প্লে মই খেলিব পাৰো। অকল আই নহয়, বহুত কিবা কিবি। হি ক্যান প্লে তেও খেলিব পাৰে। ইউ ক্যান প্লে তুমি খেলিব পাৰা। অকল প্লে নহয়, ইয়াতে আছে প্লে, বহুত কিবা কিবি ভার্ব কেৱল প্লে নহয়, বহুত কিবা কিবি দিব পাৰিব। আই ক্যান সিং এ সং মই এটা গান গাব পাৰো। আই ক্যান ডু দ্য ওয়ার্ক মই কামটো কৰিব পাৰো। এনেকুৱাকৈ আপোনালোকে বাক্য বনাই ল'ব, আপোনালোকে ঘৰত প্ৰেক্টিস কৰিব পাৰিব। সো নাম্বার 2 চাওক। ইয়াতে আছে আই কুড প্লে মই খেলিব পাৰিছিলো। ক্যানৰ পাষ্ট ফৰ্ম হৈছে কুড। সো আই কুড প্লে মই খেলিব পাৰিছিলো। আৰু দিব পাৰিব আই কুড সিং এ সং মই এটা গান গাব পাৰিছিলো। অতীতত হৈ যাব এইটো। সো এক নাম্বার আছে মই পাৰো আৰু ইয়াতে আছে মই পাৰিছিলো। এক নম্বৰ আছে মই পাৰো মই খেলিব পাৰো মই কৰিব পাৰো, এটো হল এক নম্বৰ রুল। আৰু দুই নম্বৰ মই পাৰিছিলো, ধৰক মই নাচিব পাৰিছিলো, মই খেলিব পাৰিছিলো, মানে বহুত কিবা কিবি কাম কৰিব পাৰিছিলো, এটো হ'ব দুই নম্বৰ রুল। আৰু এতিয়া চাওক মই শিকিলো যে মই পাৰো মই পাৰিছিলো, কিন্তু মই পাৰিম কেনেকুৱা কৰিম, হেতু কেনেকুৱা কৰিম। এতিয়া চাওক বহুতে ভুল কৰে। ইয়াতে চাওক মই পাৰিম বুলি কোৱাৰ লগে লগে হিয়াতে কয় আই ক্যান প্লে। আই ক্যান প্লে নহয়, আসলতে মই পাৰিম বুলি ক'লে হ'ব আই উইল বি এবল টু প্লে। মই খেলিব পাৰিম, আই উইল বি এবল টু প্লে মই খেলিব পাৰিম, মই কামটো কৰিব পাৰিম। আই উইল বি এবল টু ডু দ্য ওয়ার্ক মই কামটো কৰিব পাৰিম। যেতিয়া কৰিব পাৰিম বুলি হয় তেতিয়া হলে উইল বি এবল এনেকুৱা হ'ব। he will be able to do the work তেও কামটো কৰিব পাৰিব। সো এনেকুৱাকৈ আপোনালোকে বাক্য বনাই ল'ব। এটো অলপ এডভান্স হয়, এটো সকলোৱে নাজানে। সো নিশ্চয় আপোনালোকে উপকৃত হ'ব এটোৰ পৰা। সো যিসকলে এটোৰ পৰা উপকৃত হয় প্লিজ কমেন্ট কৰিব। আকৌ কৈ দিছো চাওক। ইয়াতে আছে নাম্বার 1 আই ক্যান প্লে, অকল মই খেলিব পাৰো। আৰু আছে ইয়াতে আছে আই কুড প্লে মই খেলিব পাৰিছিলো, এটো অতীতত গল। সো মই খেলিব পাৰিম এটো কেনেকুৱা কৰিম, এটো হৈছে আই উইল বি এবল টু প্লে এনেকুৱাকৈ বনাই ল'ব। সো আপোনালোকে নিশ্চয় পাৰিব। So dear viewers, if you like the video please subscribe and never miss to press the bell icon to get my new videos. So no more today, I'll come back separately by the grace of Almighty Allah. Assalamu alaikum, bye bye.